আৰু অন্য এটা ভিডিঅ' লৈ তো আজি মই গৈ আছোঁ এখন ফাইনেল মেটচ হৈ আছে এখন দেৱানগাঁৱত। তাত মানে আজি মোক মাতিছে ফ্ৰী ষ্টাইল শ্ব' কৰিব, তো তাতে গৈ আছোঁ ফ্ৰী ষ্টাইল শ্ব' কৰিম। তো আপোনালোকে আজি মোৰ ফ্ৰী ষ্টাইল দেখিব, তো আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেল যেনেকৈ ফ্ৰী ষ্টাইল ফুড ব্লগাৰ। তো এতিয়া গৈ থাকোঁ। চাওক ইফালে চাহ বাগান আৰু চাহ বাগানৰ মাজে মাজে আমি আৰু মোৰ লগত আছে এজন বন্ধু, সি পাইলট আৰু মই পিছপিনে উঠি গৈ আছোঁ। তো আপোনালোকে চাই থাকিব। আৰু ফাইনেলি আহি পালোঁ ইয়াত দেৱানগাঁও। এয়া চাওক চাইডৰ পিনে মানুহ আৰু বাইকবিলাক। এইখানে হৈছে প্লেগ্ৰাউণ্ড আৰু এতিয়া খেল চলি আছে, ছেমি ফাইনেল খেল চলি আছে। আৰু ছেমি ফাইনেল শেষ হোৱাৰ পিছতে আপোনালোকে মোৰ স্কিল দেখা পাব। তো আপোনালোকে চাই থাকিব মোৰ ফ্ৰী ষ্টাইল ফুটবল স্কিল টেলেণ্ট শ্ব'। তো আপোনালোকে শেষলৈকে চাই থাকক। আৰু ইয়াৰ ট্ৰফিবিলাক সজুৱাই থোৱা হৈছে। ফাৰ্ষ্ট ৰানাৰ্ছ আপ, বেষ্ট স্ক'ৰাৰ, বেষ্ট গ'লকিপাৰ, তো এইবিলাক ট্ৰফি ধুনীয়া। তো লেটছ গো। তো এতিয়া ষ্টাৰ্ট মোৰ ফ্ৰী ষ্টাইল ফুটবল। তো আপোনালোকে শেষলৈকে চাই থাকিব। খেলপথাৰত ফুটবলৰ ডেমো প্ৰদৰ্শন হৈ আছে। আমি শিল্পীগৰাকীৰ কলা কুশলীৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ ডেমো প্ৰদৰ্শন, ফুটবলৰ ডেমো প্ৰদৰ্শন। আজি চূড়ান্ত খেলখন প্ৰথমাৰ্ধত গ'লশূন্যভাৱে সমাপ্ত হৈছে। আমি আশা ৰাখিছোঁ দ্বিতীয় অৰ্ধত তীব্ৰ প্ৰতিযোগিতামূলক খেল অনুষ্ঠিত হওক আৰু এটা ফলাফল পাম বুলি আশা ৰাখিছোঁ। আমি আশা ৰাখিছোঁ দ্বিতীয় অৰ্ধত দুটি দলৰ মাজত তীব্ৰ প্ৰতিযোগিতামূলক খেল অনুষ্ঠিত হওক, তাৰ কাৰণে আমি কামনা কৰিছোঁ। শ্ব''টো খতম কৰি ঘৰ আহি পালোঁ। তো আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবও নাপাহৰিব। থেংক ইউ।